40,000 প্ৰাথমিক শিক্ষকক প্ৰতাৰণা চৰকাৰৰ নিয়মীয়াকৰণৰ প্ৰসংগত সংবাদমেলত টেট উত্তীৰ্ণ শিক্ষকৰ ক্ষোভ। এই সম্পৰ্কত 25 জানুৱাৰীত অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰিটো আপোনালোকৰ সুবিধাৰ্থে পঢ়ি দিব বিচাৰিছোঁ। 3 বছৰে অনাদায় বৰ্ধিত মূৰগীয়া বানচ, ৰাজ্যপালৰ নিৰ্দেশনাৰ পিছতো পোৱা নাই চৰকাৰী সা সুবিধা। অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ৰাজ্যৰ প্ৰাথমিক টেট উত্তীৰ্ণ 40,000 শিক্ষক। বিগত 10 বছৰ নিয়মীয়াকৰণ নহ'ল শিক্ষাৰ অধিকাৰ আইনৰ অধীনত নিযুক্তিপ্ৰাপ্ত সৰ্বশিক্ষাৰ এইসকল শিক্ষকৰ চাকৰি। ইখনৰ পিছত সিখন চৰকাৰে কেৱল আশ্বাসতে সীমাবদ্ধ কৰিলে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নিয়মীয়াকৰণ ব্যৱস্থা। আজি গুৱাহাটীত প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ দীৰ্ঘদিনীয়া বঞ্চনা তথা মিথ্যাচাৰ উদঙালে টেট উত্তীৰ্ণ শিক্ষকসকলে। সংবাদমেলত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি তৈলক্য ডেকাই জনোৱা অনুসৰি 2012 চনৰ পৰা ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এইসকল ঠিকাভিত্তিক শিক্ষকক চৰকাৰে নিয়মীয়াকৰণ কৰাৰ কোনো এটা পদক্ষেপেই গ্ৰহণ নকৰিলে। আনকি প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰায় 40,000 শিক্ষকৰ বৰ্ধিত মূৰগীয়া বানচ বছৰৰ পিছত বছৰ ধৰি অনাদায় হৈ আছে। প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকল পদে পদে বঞ্চিত হৈ আহিছে বুলি তীব্ৰ ক্ষোভ ব্যক্ত কৰি সংগঠনটোৰ সভাপতিগৰাকীয়ে কয়, শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি এইসমূহ ঠিকাভিত্তিক শিক্ষকক 2013 চনৰ পৰা ৰিভিজন অফ পে অৰ্থাৎ চমুকৈ যাক ROP বুলি কয়, সেই অনুযায়ী দৰমহা প্ৰদান কৰা হৈছিল। 2017 চনৰ পৰা শিক্ষকসকলক সপ্তম দৰমহা আয়োগৰ আধাৰত দৰমহা প্ৰদান কৰে। কিন্তু এতিয়া আশ্চৰ্যজনকভাৱে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত টেট শিক্ষকসকলক 2019 চনৰ পৰা আজি পৰ্যন্ত বৰ্ধিত মূৰগীয়া বানচ প্ৰদান কৰা হোৱা নাই। ইয়াৰ বিপৰীতে একেখন বিদ্যালয়তে কৰ্মৰত আন শিক্ষকসকলক বানচ 2019 চনত 5% আৰু 2021 বৰ্ষত 11%, 3%কৈ দুবাৰ বৃদ্ধি কৰা হৈছে। ইফালে ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি টেট উত্তীৰ্ণ শিক্ষকসকলৰ স্বাৰ্থ ৰাজ্যপালে নিৰ্দেশনা দিছিল যদিও এতিয়ালৈকে কাৰ্যকৰী নোহোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতৃবৰ্গই। প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে এই সন্দৰ্ভত জনোৱা অনুসৰি 2020 চনৰ 1 জুলাইত ৰাজ্যপালে দিয়া নিৰ্দেশনা অনুসৰি প্ৰাথমিক টেট উত্তীৰ্ণ এইসকল শিক্ষকক 5 লাখকৈ মেডিকেল ৰিইম্বাৰ্চমেণ্ট সুবিধা দিব লাগে। তদুপৰি বৰ্ধিত মূৰগীয়া বানচ, বকেয়া বেংক লোন, ছাৰ্ভিচ বুক, NPS, মৃত্যুকালীন সুবিধা আদি প্ৰদান কৰিব লাগে। কিন্তু ইয়াৰে কোনো এটা সুবিধাই আজি পৰ্যন্ত শিক্ষকসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি সংগঠনটোৰ সম্পাদকগৰাকীয়ে জনায়। ইফালে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত টেট শিক্ষকসকলক সপ্তম দৰমহা আয়োগৰ আধাৰত দৰমহা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট আসোঁৱাহ ৰৈ গৈছে, যিসমূহ এতিয়াও আঁতৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃবৰ্গই। তদুপৰি সৰ্বশিক্ষাৰ শিক্ষকসকলক কেন্দ্ৰীয় প্ৰজেক্ট এপ্ৰুভেল বৰ্ডৰ নিৰ্দেশনা অনুসৰি দ্বৈত কেডাৰ ভংগ কৰি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে আজিলৈকে কোনো সদিচ্ছা দেখুওৱা নাই বুলি ক্ষোভ ব্যক্ত কৰে শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে। প্ৰাথমিক বিদ্যালয়ৰ যিসকল নিয়মীয়া শিক্ষক তেওঁলোকক প্ৰাথমিক শিক্ষক সঞ্চালকালয়ৰ অধীনত আৰু ঠিকাভিত্তিক শিক্ষকসকলক সৰ্বশিক্ষাৰ অধীনত ৰখা হৈছে। পেবৰ নিৰ্দেশনাক অৱমাননা কৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে দ্বৈত কেডাৰ ব্যৱস্থা বাহাল ৰাখিছে বুলি ৰছিদে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আজি বিভিন্ন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত গুৱাহাটীত শ্বহীদ ভৱনত এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে। শিক্ষকসকলক বছৰৰ পিছত বছৰ ধৰি চৰকাৰী কৰ্তৃপক্ষই বঞ্চনা কৰি থকাৰ বিৰুদ্ধে আজিৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৱে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে। কাৰ্যনিৰ্বাহক সভাৰ পিছতে সংগঠনটোৰ নেতৃবৰ্গই গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা সংবাদমেলতে আন্দোলনৰ কাৰ্যসূচী ৰাজহুৱা কৰে। সেই অনুসৰি অহা 1 ফেব্ৰুৱাৰীত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাজ্যৰ প্ৰতিটো জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ত জিলা আৰু খণ্ড প্ৰাথমিক শিক্ষক প্ৰতিনিধিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব। ইয়াৰ পিছতো শিক্ষা বিভাগে সঁহাৰি নজনালে গুণোৎসৱকে ধৰি চৰকাৰী সকলো কাৰ্যসূচীত 40,000 শিক্ষকে সহযোগ নকৰে বুলিও সংগঠনটোৱে সকীয়াই দিয়ে। প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থা গ্ৰহণ নকৰিলে গুৱাহাটীৰ ৰাজপথত জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই। আজিৰ সংবাদমেলত শিক্ষক সমাজৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে।